মালখিনি একদম ধুনীয়াকৈ মুখি গুচি আহিছে অলপখিনি চোৱা কি কিটো এয়া চব সোমাইছে এইটো তুমি বনাইছিলা হে এই যে কোনে বনাইছে খোলা খোলা এইখিনি আছিলে নে তুলিছোঁ খুলিবা দেই খোলা খোলা মাৰি দে মানুহটো তুলিছোঁ মেইন মানুহটো ধৰিছোঁ ময়ো নিতুলদাৰ লগত খুলিবা দেই খেলিহে মাৰিবা এনেকৈ বেছি নাই এনেকৈ তুলি পেলাই আনিছোঁ দেই এই যিডোখৰ বেলেগ জেগাত ফান গ'লো এইডোখৰ পৰা ঘপকৈ নাযায় কোনটো হৈছেগৈ আৰু এইকেইজনী আছেগৈ কাম হৈ গ'ল দেই গ'ল নাই ৰাণীজনী একদম ধুনীয়াকৈ বাকচটোত ভৰাই দিয়া হ'ল মালখিনি একদম ধুনীয়াকৈ মুখখিনি গুচি আহিছে তলৰখিনি চোৱা কি কিটো ইয়াত চব সোমাইছে চব সোমাই গ'ল ৰাণীজনী নোসোমালে নাহে সেই প্ৰথমেই আহিল ইমান আছেগৈ নমস্কাৰ মোৰ নাম শ্ৰী ৰাজীৱ মাৰ মই নিতুলদাক মাতিলোঁ ফোন কৰি আমাৰ জয়া বাগানত মোৰ ঘৰ এই কাষতে মানে দাদা এজনৰ ঘৰৰ ওচৰত গছ এজোপাত পৰি আছিলে মৌ এখেতৰ মৌ ধৰা ছিষ্টেমটো ভাল পালোঁ মই আৰু লগতে মৌ কেতিয়াবা ধৰা হয়তো মানে মই কিছু বস্তু নাজানো সেই বিনিময়ত মই আজি নিতুলদাক মাতি কেনে কিছু বস্তু শিকিলোঁ এখেতৰ পৰা ভাল লাগিলে আৰু আগন্তুক দিনক এনেকৈ ধৰি যাওক আৰু ৰাইজক শিকাই যাওক ধন্যবাদ সেয়া আমি মোৰ পৰা ধৰি ধুনীয়াকৈ দুটা ঘৰ পালোঁহি জেগা বিচাৰি মেলি এইডোখৰতে ধুনীয়া দেখিলোঁ আৰু এইডোখৰতে বাকচটো বহুৱাই দিছোঁ এতিয়া গেটখন খুলিব পাৰিবা ন খুলি নহয় এইখন ডাক্তৰখন খুলি দিছোঁ ভাল হ'লে আৰু চাকবোৰ খেলি মেলি হৈ আছিলে ধুনীয়াকৈ মিলাই দিছোঁ মহে ঘৰ পালি আহিলে অট'মেটিক লৈ ল'লে এই আৰু এখন চাক পুৰণা মহৰ লিখিয়াই লাগিছে ন এনেই চাই ধুনীয়া হৈ গ'ল কাম হৈ গ'ল